ধেমাজি চিলাপথাৰত ৰাজ্যিক কবি সমাৰোহ। ধেমাজি জিলাৰ চিলাপথাৰত আজি অনুষ্ঠিত হয় অসম কবি সমাজৰ ৰাজ্যিক কবি সমাৰোহ। চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত অনুষ্ঠিত এই সমাৰোহত প্ৰথমতে বন্তি প্ৰজ্বলন কৰে সাংস্কৃতিক কৰ্মী বিপিন ৰাজখোৱাই। চিলাপথাৰ সাৰথী স্বেচ্ছাসেৱী সংস্থা, প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়, নৱজাগৰণ সাহিত্য মঞ্চ আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কবি সমাৰোহখনিৰ সভাপতিত্ব কৰে ৰাজেন্দ্ৰ নাথ বৰদলৈয়ে। উদযাপন সমিতিৰ সভাপতি ড ৰঞ্জিত শইকীয়াই আদৰণি ভাষণ আগবঢ়োৱা সমাৰোহখনিৰ উদ্বোধনী ভাষণ ৰাখি শুভাৰম্ভ কৰে সম্পাদক ৰাজীৱ কুমাৰ ফুকনে। নিবেদিতা বৰা সন্দিকৈয়ে সঞ্চালনা কৰা কবি সমাৰোহখনিত অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক কবিয়ে কবিতা পাঠ কৰে। সমান্তৰালভাৱে স্মাৰক গ্ৰন্থ, কাব্য উৰভি আৰু এখন দুমহীয়া পত্ৰিকা উন্মোচন কৰা হয়। লগতে দাপোনৰ ভাষাৰ গৱেষক ড উত্তম দাস আৰু বিশিষ্ট কবি নবীন কামানক সম্বৰ্ধনা জনোৱা হয়। নিউজ ডেস্ক ৰিপৰ্ট, ৰিয়েল নিউজ। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আপোনালোকে জানে ক'ভিড পিৰিয়ডৰ কাৰণে আজি 2টা বছৰে আমি এনেকৈ ছিটিং হিচাপে বহিব পৰা নাছিলোঁ। কিন্তু এটা কথা কৈ থওঁ, আজি কেইমাহমানৰ আগৰ পৰাই আমি এটা ডাঙৰ কাম কৰিছোঁ বুলি ভাবিছোঁ। অনলাইন কবিতা পাঠৰ অনুষ্ঠান, অনলাইন আমি 5টাকৈ অনুষ্ঠান পাতিছিলোঁ। প্ৰতিটো গোটত 9জনকৈ কবিতাৰে কৰি এটা আমি কি কৰিলোঁ, এখন বিষণ্ণ সময়ৰ কবিতা এখন প্ৰকাশ কৰিবলৈ পাৰিলোঁ। এইটো হ'ল ক'ভিড পিৰিয়ডৰ মাজত। আৰু তাৰ বাহিৰে এতিয়া আমাৰ এই আজি সিদ্ধান্ত হৈছে দ্বিবাৰ্ষিক অধিৱেশন শিৱসাগৰত হ'ব। শিৱসাগৰত আমাৰ অক্টোবৰ মাহত দ্বিবাৰ্ষিক অধিৱেশন, তাত আমাৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন হ'ব। আৰু তাৰিখটো নিৰ্ধাৰণ কৰা নাই, কিন্তু মাহটো নিৰ্ধাৰণ কৰিছোঁ আমি।